খবৰ আপোনালোকৰ মই কাশ্মীৰ আপোনালোক সকলো পুনৰবাৰ মোৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আৰু মই গৈ আছোঁ দাইহঁতৰ সৰু ভণ্টিৰ বাৰ্থডে আৰু তাৰ কাৰণে আমি এতিয়া গৈছোঁ। খুৰীয়ে ভাত বনাইছে, ভাজি বনাবলৈ, বাকী দাইল চাইল এইবিলাক বনাবলৈ আমাক মাতি আছে খুৰীয়ে ফোন। আৰু আজি ইমান বেছি গৰম আছিলে দিনত, মানে দিনটো ইমানেই বেছি ৰ'দ দিছিলে নহয়, ভিডিঅ' কৰিবলৈ একেবাৰে মনেই নাছিলে। তথাপিও যিহেতু আজি তাইৰ বাৰ্থডে স্পেচিয়েল ব্লগ এটা বনাব লাগিব, কাৰণ তাই বৰ আশা দিনটোত যদি মই ব্লগ এটা নবনাওঁ তেনেহ'লে তাই মনত দুখ পাব। সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ। কিন্তু আজিৰ ভিডিঅ'টো কেতিয়া আপলোড হ'ব মই নিজে নাজানো। আৰু মোৰ ভিডিঅ' এতিয়া আপলোড হৈছেহে, কাৰণ মই ঘৰত আছোঁহি। আপোনালোকক মই আগতে কৈছোঁ ইয়াতে নেটৱৰ্কৰ বহুত দিগদাৰ, সেইটো কাৰণে মোৰ ভিডিঅ'বিলাক আপলোড কৰোঁতে দেৰি হয়। আৰু এইটো মোৰ বহুত প্ৰিয় কুৰ্তি হয়, সেইটো কাৰণে মই প্ৰায় সেইটো কুৰ্তিয়ে পিন্ধি ভিডিঅ' কৰি ওলাওঁ। আৰু চাগে ভণ্টিয়ে দেখিলে ক'বই, তই একেটা কুৰ্তিকে পিন্ধি ওলাওঁ, কাপোৰ নাই বুলি ক'ব মানুহে। কিন্তু টাইমটো মিলি যায় আৰু এইটো কুৰ্তি যেতিয়া পিন্ধোঁ তেতিয়াই মই ভিডিঅ' কৰোঁ। তেনেহ'লে ব'লক গৈ থাকোঁ। এতিয়া বাৰু অকণমান মানে বতাহ অহা নিচিনা কৰিছিলে অকণমান, তাৰ পাছৰ পৰা এতিয়া অকণমান বতৰটো ভাল কৰি দিছে, অকণমান ঠাণ্ডা লাগিছে। আৰু আজি আমাৰ লগত আহিছে স্পেচিয়েল গেষ্ট আমাৰ ৰজি। আচ্ছা ব'ল, আমি ক'ত যাম? আমি আজি ৰকি ঘৰলৈ যাম। ৰজি চলো। তেনেহ'লে ব'লক আমি গৈ এতিয়া বাৰ্থডে ঘৰতে লগ পাম আপোনালোকক। লেটছ গো। জানবাই গিফ্ট দিছে, থেংক ইউ ছ' মাছ জানবাই। বহুত ভাল লাগিছে মোক জানবাই, ইমান ধুনীয়া কেক দিছে। থেংক ইউ ছ' মাছ জানবাই। সাৰপ্ৰাইজ খাবলৈ আহি বহি আছে, কেক খামকে ৰখি। বাই বাই ৰজি, বাই বাই। বাই বাই সব গ'ল বাই বাই। ভণ্টি কামুৰিছা, বাই বাই। কাপোৰ ধৰি তাই দুখ পাইছো। বাই বাই, মই যাওঁ দেই। বাই 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 বাই। ঐ ক'লৈ গৈছ? মোতকৈ আগে মাৰিছ যে। বাই বাই। ঐ বাই 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 বাই। পাপা গ'ল জি, পাপা গ'ল। ঐ জি, পাপা গ'ল পাপাক ধৰ, পাপা গ'ল। পাপা গ'ল। আৰু আজি হৈছে ডে 2 আৰু ভণ্টিৰ আজি মেট্ৰিকৰ ৰিজাল্ট দিছে। এক্সামটোতো দিবলৈ নাপালে, তাকে আমি যেনেধৰণে আশা কৰিছিলোঁ তেনেধৰণে পাইছোঁ এতিয়া ৰিজাল্টটো। তথাপিও মেট্ৰিকটো দিয়া হ'লে ভাল লাগিলেহেঁতেন, আমি বহুত বেছি আশা কৰি আছিলোঁ তাইক লৈ। তথাপিও একো নাই, এতিয়াও তাইৰ ৰিজাল্টটো বহুত বেছিয়ে ভাল হৈছে, আমি আশা কৰা ধৰণে হৈছে। আৰু
তাৰে পাৰ্টি চলিব আজি ৰাতিলৈ, কিন্তু সেইখিনি ভিডিঅ' নেদেখাওঁ, বহুতে বেয়াও পাব পাৰে, কাৰণ এইবিলাক কি দেখাব লগা বস্তু নেকি, মেট্ৰিকটো দিবলৈ নাপালে বহুত কিবা কিবি দেখিয়ে আছোঁ, ট্ৰল কৰিয়ে আছে, ফেচবুকতে হওক ইউটিউবতে হওক দেখি আছোঁ বহুত কিবা কিবি, সেইটো কাৰণে এইখিনি নেদেখাওঁ আৰু তাইও মনতে দুখ পাব পাৰে। তথাপিও অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। পাপা গৈছে সিহঁতৰ ঘৰলৈ, কেৰাহী চেৰাহী দিব গৈছে আৰু যোগাৰ কৰিব গৈছে। আৰু আমি সন্ধিয়া সময়ত অকণমান ওলাই গৈছিলোঁ, তাকে আপোনালোককো দেখালোঁ অকণমান। বৰ বিশেষটো এই ভিডিঅ'টোত একো দেখাব নোৱাৰিলোৱে, তাকে ভাবিলোঁ যিখিনি ভিডিঅ' কৰি ৰাখিছিলোঁ তাকে আপোনালোকলৈ দিওঁ। আৰু ভণ্টিৰ যিহেতু বাৰ্থডে আছিলে সেইদিনাখনি, তাই অকণমান ক'বলৈ লাজ কৰিছে, বোলে বাৰ্থডেত কি কি দিলে, কি কি খালোঁ সেইখিনি ক'ম বুলি কৈছিলে, কিন্তু তাই লাজ কৰি আছে ক'বলৈ। আজি মোক বাৰ্থডে ছাৰপ্ৰাইজ এটা দিলে, মই ভাবিছোঁ মোৰ ভাল লাগিলে, মই ভাবিছিলোঁ মই নেপাম বুলি। সেইটো চাই কেনেকুৱা পালে আপোনালোকে ক'ব কমেণ্টত। আৰু আজি ইয়াতে আমি ভিডিঅ'টো কৰোঁ, আপোনালোকে ভাল পালে তেন্তে বাই বাই।